তো বন্ধুসকল দুটিমান কথাকে পাতোঁ ন মই কাহিনীটি কওঁ বাৰু সৰু দিনৰ আৰু যেতিয়া LP ME স্কুলত পঢ়িছিলোঁ যে তেতিয়া কাহিনীটি আৰু মানে মাষ্টৰটিয়ে ক'লে ঐ আমুকা উঠ বুলি ক'লে উঠিলোঁ মই তাৰপৰা বাদান কৰিব দিছে তাৰমানে ছাগলী বাদান কৰচোন বুলি কৈছে মোক কৈছে আৰু মানে চাই নাজানেই মই কিমান টেলেণ্টেড তাৰপৰা ছাগলী বাদান কৰিব কৈছে ময়ো বাপেকে দিলোঁ যেতিয়া আচলতে চাহ উঘলা উঘলি কৰি দিলোঁ তেতিয়া ছাৰটো অবাক বাহ এইটো বাদানেই হ'লনে বুলি কৈছে তাৰপৰা মোক থিয়কাই থৈ দিলে বহিব নক'লেই তাৰপৰা আকৌ এটা সুধিছে তই বাদান কৰচোন বুলি কৈছে বাল্টি বাদান কৰচোন বুলি কৈছে আৰু তেতিয়া সেইটো কৈছে আৰু ছাৰ বাল্টিঙো বাদান কৰিব নাজানে না বৰকাই বা উল্টাই উল্টি ছাৰৰ আৰু মাথা গৰম নকবি আৰু তাৰমানে তাৰপৰা ছাৰ একদম ৰঙা বগা পৰি গৈছে আৰু তাৰমানে মোৰ মানে বাদান কৰা সেইবিলাক শুনি কিনে আৰু তাৰপৰা আকৌ এটা সুধিলে মক্কা বাদান কৰচোন বুলি কৈছে তাৰপৰা সেই লগৰটোৱে অলপ ভাবি ল'লে ভবাৰ পাছত কৈছে আৰু ক তাৰ ভকি দিকে একটা ক তাৰ পিছে একটা লাঠি মক্কা বুলি ক'লে আৰু তাৰপৰা ছাৰে কৈছে এইটো মক্কা কেনেকৈ হ'ল বুলি কৈছে তাৰপৰা আকৌ ক'লে সেইটোৱে তাৰ পিছে একটা ক তাৰ ভকি দিকে একটা ক তাৰ পিছে একটা লাঠি মক্কা নাই হ'লে কি একদম ছাৰ নকঙে আৰু তাৰমানে একদম ছাৰৰ চেহেৰাটো তাৰমানে চাবলগীয়া হৈছিলে আৰু একদম কি কওঁ কি নকওঁ লাগিছে আৰু তাৰপৰা দাইকে ওলাই গ'ল আমি স্কুলত যে সেনেকুৱাখন কৈছিলোঁ তহঁতি কোনে কোনে কৈছিলি বাৰু সেনেকুৱা কমেণ্ট কৰিবিচোন দেই তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব দেই মুঠতে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিবি আৰু মুঠতে চেনেলটো দেই